এতিয়া আছোঁ মই 10:30 ফেৰীখনত আজি, আৰু এইখন ফেৰী অলৰেডি গৰিপুঠা ছিগি গ'ল। ফেৰীখনৰ যিটো ৰাডাৰ থাকে এইটো এইফালে দেখা যাব ক'ত ছিগিলে, দেখাইছোঁ কেনেকৈ ছিগি গ'ল। এইডাল নাওখনটো গৈ থাকিব, কিন্তু এখন ৰাডাৰত এখন গৰিপথাতে গৈ থাকিব আৰু ৰিস্কি হৈ যায়। চব মানুহক ভিতৰলৈ সোমাবলৈ কৈ আছে এতিয়া, কাৰণ এখন পথাৰে গৈ থাকিব আৰু এইখন পথা উঠাব কিবা। এইটো চাপৰি এতিয়া ৰখাই চব ঠিক কৰিব লাগিব। আপুনি নামিব নেকি এই ঠাণ্ডাখনত? এটা ইঞ্জিনতে যাব। এই মাজুলী আৰু নিমাতী ঘাটৰ মাজৰ এইটো এটা চাপৰি। এজন নামিছে দাদাজন। আছা নাই? বাহিৰলৈ গুচি গ'ল, নচলাবি। বাহিৰলৈ গুচি গ'ল, নচলাবি বোলো না। চলাবলৈ হাত দিয়ে। এই বাহিৰলৈ গুচি গ'ল, নাখন চলাই দিলে কি লাগে কথা নেকি? টাইম দিয়া হৈছে। বাহিৰলৈ গুচি গ'ল ক'ৰপৰা হ'ব? হয়, নচলাবি। চবেই ধৰক, চবেই ধৰক। ডাঙৰ চিধা লৈ যোৱা আপুনি। দিয়ক ঘূৰাই দিয়ক। এনেকৈ দিয়ক, এনেকৈ দিয়ক। আহিছে আহিছে, দেখিলে উঠাই গ'ল। আহিছে আহিছে, গুড। দিয়ক দিয়ক, বেকা কৰি লাহেকৈ পেলাই দিয়ক। এতিয়া হৈ গ'ল, হৈ গ'ল। বাছ 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 বাছ। আপোনাৰ ভৰি আপোনাৰ ভৰি এতিয়া মানে এটা ইঞ্জিন দি যাব। আমাৰ গোটেই জাৰ্ণিটো হিৰো এইজনে। কি নাম দাদা আপোনাৰ? মুকুল শইকীয়া। IWTত কৰে ন আপুনি? এওঁলোকৰ কাৰণে আমি মানে মাজুলীৰ পৰা যোৰহাট আহিবলৈ কোনো ভয় নকৰাকৈ পাৰোঁ, নহ'লে আজি বিপদটো দেখিছে। ফাইনেলি আহি এতিয়া নিমাতী ঘাট পাইছোঁহি। নাওখনৰ স্পীডটো অলপ শ্ল' হৈ গ'ল, এখন বোঠাই কাম কৰি আছে। আজিৰ দিনটো মোৰ কাৰণে সাংঘাতিক ৰোমাঞ্চকৰ আছিলে, আৰু এনেকুৱা এক্সপিৰিয়েঞ্চ মই আগতে পোৱা নাই। আৰু জল পৰিবহণ বিভাগৰ কৰ্মচাৰীসকলে মোৰ ফালৰ পৰা ধন্যবাদ থাকিল। আপোনালোকৰ কাৰণে আমি মাজুলী যোৰহাট মাজুলী অহা যোৱা কৰিবলৈ সাহস কৰোঁ। লগতে যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ'টো চাইছে আৰু চেনেলটোলৈ নতুনকৈ আহিছে, তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু যিহেতু চেনেলটো নতুনকৈ খোলা হৈছে, মোৰ আৰু এটা চেনেল আছে প্ৰণৱ জি শৰ্মা বুলি, তাত আপুনি চাব পাৰে আৰ্কিঅ'লজি, হিষ্ট্ৰী এইখিনি। চ' দুইটা চেনেল আপোনালোকে আগবঢ়াই লৈ যাব বুলি মই ভাবোঁ। আজিলৈ এৰিছোঁ, আকৌ নতুন এটা ভিডিঅ' দিয়াৰ প্ৰতিজ্ঞাৰে। গুড বাই।